বৰ্তমান আমাৰ ঘৰৰ কাম লাগি আছে দেখিব পাৰিছে এফালে ৰড কাটি আছে এয়া ভাবিলে অলপ ভিডিঅ' কৰি ৰাখি থৈ দিওঁ এইফালে চাওক এইফালে মিস্ত্ৰীয়ে কাম লাগি আছে এইটো ভিডিঅ' হৈছে যোনদিনা আমাক কোটাৰ পতিছিলে তাৰ পিছদিনাৰ হয় এয়া এনেকৈ ৰডবিলাক কাটিবলৈ আৰম্ভ কৰিছে আৰু বাকী কামবিলাক কৰিবৰ বাবে এয়া দেখিছে ৰডবিলাক কাটি লৈছে গৰুখিনি ধুনীয়াকৈ সোমাই আহিছে আৰু আমাৰ গৰু সোমাই আহিছে কাম লাগি আছে এইফালে গাঁত খানি হৈ গ'ল ইয়াত এতিয়া জালি বহাই আছে তোমালোক নুঠা পোৱালিকেইটা আমাৰ কাম কৰা এইফালে এজন মিস্ত্ৰী এইফালে দেখিছে এয়া জালি বনাই আছে কেনেকৈ বনাইছে আপোনালোককো দেখাই দিছোঁ চাই যাব ভিডিঅ'টো এইফালে এতিয়া পষ্টবিলাক বহাইছে ভিডিঅ' চলিং মই ভিডিঅ' কৰিবলৈ গ'লে আৰু তাতে সোমাম এয়া দেখিব পাৰিছে এতিয়া পষ্টবিলাক বহাই পেলাই হৈ গ'ল এয়া এইটো এনেকৈ দিয়া হৈছে এইটো চিষ্টেম এয়া টিলাৰবিলাক বন্ধা হৈ গ'ল এইফালে ঢালাই দিয়া হ'ল আৰু এই চাইডে ঢালাই দিবলৈ লওঁতে পানীটো হৈ গ'ল সেয়ে পানীটো টুকি আছে এতিয়া আৰু এইফালে দেখিব পাৰিছে সকলো গাঁতবিলাক খানা হৈ গ'ল এয়া অলপ অলপ পানী ওলাইছে গাঁতবিলাকত এয়া দেখিছেনে এইফালে গাঁত খানা হৈ গ'ল এয়া প্ৰায়বিলাক গাঁত খানি হৈ গ'ল আৰু দুটামান খানিবলৈ আছে এয়া দেখিছেনে কি হ'ল এইফালে দেখিছেনে এইটো গাঁত খানি পস্তু বহাওঁতে বহুত বৰষুণ দিলে সেয়ে বৰষুণত মাটিবিলাক খহি গাঁতটো এনেকৈ পোত খাই গ'ল আৰু মটৰে পানীবিলাক উঠাই থকা হৈছে এইফালে এটা গাঁত খান্দি আছিলে এইটো এনেকুৱা হৈছে চব কিমান বোকা হৈ গ'ল এইটো মটৰে পানীবিলাক উঠাইহে এনেকৈ আকৌ খান্দিব পাৰিছে আধাটো খান্দি থোৱা আছিলে আগতে ভাল লাগিছে চব কিমান কষ্ট হৈছে এতিয়া এইফালে চাই দিয়া আকৌ লাজ লাগিছে ফেমাছ হৈ যাব বেলেগলৈ মাতিব হে চাহো খুৱাই দিম তাৰপিছত ভিডিঅ'টো দি দিম আৰু এইকেইটা লগ মাতিলে ভাল হ'ব কামত এনেকৈ ভাবিব কিমান কষ্ট কৰিছে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকে চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ বাই বাই